বন্ধুসকল, আপোনালোকে পৃথিৱীৰ য'তে যায় নিশ্চয় বহুত ভয়ানক ৰাস্তা দেখা পায়। কিন্তু মই আজি আপোনালোকৰ ওচৰত যিকেইটা ৰাস্তাৰ বিষয়ে ক'ম, সেইকেইটা পৃথিৱীৰ ভিতৰতে ভয়ানক হয়। আৰু এই ৰাস্তাবোৰত গাড়ী চলোৱা কোনো আনন্দৰ কথা নহয়, কিয়নো ইয়াত গাড়ী চলোৱা মানে মৃত্যুৰ লগত খেলা। বন্ধুসকল, আপোনালোকে চাই থাকক, আজি মই 5টা সকলোতকৈ ভয়ানক ৰাস্তাত ফুৰাব লৈ যাই আছোঁ। নাম্বাৰ 1, পেছেজ ডু গইছ, ফ্ৰান্স। বন্ধুসকল, ফ্ৰান্সৰ এই ৰাস্তাটো সাগৰৰ ওপৰত বনোৱা হৈছে। ই মোটামুটি 4 কিলোমিটাৰ দীঘল হয়। এই ৰাস্তাটো দিনত দুবাৰহে দেখিব পোৱা যায়, বাকী সময়খিনি পানীৰ তলত ডুব গৈ থাকে। কেতিয়াবা এই ৰাস্তাটো নেদেখাৰ বাবে গাড়ীবোৰ বেলেগ ছাইডত গৈ সাগৰত পৰি যায়, আৰু পানীৰ বহুত তীব্ৰবেগী ঢৌৱে গাড়ীবোৰক উটুৱাই নিয়ে, যাৰ বাবে প্ৰত্যেক বছৰত বহুত মানুহ মৃত্যুমুখত পৰে। নাম্বাৰ 2, জেমছ ডেলটন হাইৱে, আলাস্কা। পৃথিৱীৰ ভয়ানক ৰাস্তাৰ ভিতৰত এটা হয় USA এই জেমছ ডেলটন হাইৱে ৰাস্তাটো। এই ৰাস্তাটোত বতৰৰ বহুত বিজুতি ঘটা দেখা যায়, যাৰ বাবে গাড়ীবোৰ ৰৈ থাকিব লাগে। 414 কিলোমিটাৰ ৰাস্তাৰ দুয়োকাষে কেৱল বৰফ দেখিবলৈ পায়। ইয়াৰ প্ৰচণ্ড বতাহে আপোনাৰ গাড়ীৰ দুৰ্ঘটনা ঘটাব পাৰে। বন্ধুসকল, এই ৰাস্তাটো বহুত নিৰ্জন হয়। যদি ইয়াত কিবা ইমাৰ্জেঞ্চি হয়, তেন্তে সহায় পোৱাৰ বাবে 3 বা 4 দিন লাগি যায়। এই ৰাস্তাটোত বছৰত 300তকৈ অধিক দুৰ্ঘটনা হোৱা দেখা যায়। নাম্বাৰ 3, স্কিপাৰ্ছ কেনিয়ন ৰোড, নিউজিলেণ্ড। নিউজিলেণ্ডৰ এই স্কিপাৰ কেনিয়ন ৰাস্তাটো পৃথিৱীৰ ভয়ানক ৰাস্তাৰ ভিতৰত এটা হয়। ইয়াত লাইফ ইঞ্চুৰেঞ্চ নহ'লে গাড়ী নচলোৱাই ভাল। ইয়াৰ প্ৰত্যেকটো মুহূৰ্তই ভয়ানক হয়, যিয়ে আপোনাক মৃত্যুমুখত পেলাব পাৰে। এই ৰাস্তাটোৰ কিছুমানত আন্ধাৰে আগুৰা আৰু কিছুমানত দ হয়। ইয়াৰ ফলত বহুত এক্সিডেণ্টো হৈছে। এই ৰাস্তাটো ইমানেই সৰু যে ইয়াত একেলগে 2খন গাড়ী যাব নোৱাৰে। এই কাৰণে ইয়াত এক্সিডেণ্টৰ সম্ভাৱনা বেছি হয়। নাম্বাৰ 4, পাছুবিঅ' ৰোড, ইটালী। ইটালীৰ এই ৰাস্তাটো বহুত পুৰণি হয়। পৃথিৱীৰ ভয়ানক ৰাস্তাৰ ভিতৰত থকা এই ৰাস্তাটোক চৰকাৰে কেইবাবাৰো বন্ধ ঘোষিত কৰিছিল, কিন্তু মানুহবোৰ এডভেঞ্চাৰৰ কাৰণে গৈ থাকে। এই ৰাস্তাত গাড়ী চলাবলৈ হ'লে বহুত সাৱধানতাৰ দৰকাৰ হয়। যদি ড্ৰাইভাৰে অলপো ভুল কৰে তেতিয়া দুৰ্ঘটনা ঘটিবই। নাম্বাৰ 5, এটলাণ্টিক অ'চিয়ান ৰোড, নৰৱে। বন্ধুসকল, এই এটলাণ্টিক অ'চিয়ান ৰোড পৃথিৱীৰ ভয়ানক ৰাস্তাৰ ভিতৰত এটা হয়। আপুনি দেখিয়ে আছে কেনেদৰে এই ৰাস্তাৰ দুয়ো ছাইডত সাগৰৰ আছে, আৰু সাগৰৰ পৰা উঠা ডাঙৰ ঢৌৱে এই ৰাস্তাটোক ভিজাই আছে। বন্ধুসকল, নৰৱেৰ সাগৰৰ ওপৰত বনোৱা 8 কিলোমিটাৰৰ এই ভয়ানক ৰাস্তা জুলাই মাহৰ 1979 চনত আৰম্ভ কৰিছিল, কিন্তু ইয়াত প্ৰত্যেক খোজতে ভয় থাকে। এই ৰাস্তাত গাড়ী চলালে আপোনাৰ এটা ভুলে মৃত্যুমুখত পেলাব পাৰে। বন্ধুসকল, ইয়াৰ ভিতৰত কোনটো ৰাস্তাত যাব বিচাৰিব কমেণ্ট বক্সত নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।